চাই গমে পাইছে আমি কলে গৈ আছো ভেলি ভিউ যেহেতু ইমান বেছি ৰ'দ আৰু ইমান বেছি গৰম তো তেনেকুৱা কেফে বা ৰেষ্টুৰেণ্ট যাব একেবাৰে মন যোৱা নাই তো আমি গৈ আছো অকমান মানে ফ্ৰেছ বতাহ খাবলৈ তো বলো আমাৰ লগত আপোনালোকেও যাওক চাওকচোন ৰ'দটো কেনেকুৱাকৈ পৰিছে আৰু সেই মেঘখিনি ইমান বেছি ধুনীয়া লাগিছে চাবলৈ এতিয়া আমি গুৱাহাটী ক্লাব আহি পালোহি আৰু সেইদিনা মোক ইনষ্টাত ৰুণুমণি বুলি আৰু নিকিতা নামৰ দুজনী ছোৱালীয়ে সুধিছিলে বা যে তুমি সেইদিনা যে শ্ব'ৰুমত গৈছিলা কি ল'লা তো মই সেইদিনা এইযোৰ ড্ৰেছ লৈছোঁ আৰু এইযোৰ ড্ৰেছকে আজি পিন্ধি আহিছোঁ তো কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিছে তো বলক আৰু বেছি দূৰ নাই আমি গৈ পামেই আৰু সেইটো হ'ল বুঢ়া মছজিদ এই মছজিদটো মোৰ কাৰণে বহুত বেছি প্ৰিয় হয় মানে বহুতে কয় আৰু ইয়াত উইশ কৰিলে পূৰণ হয় আৰু মই সদায় যদি যাওঁ সদায় উইশ কৰোঁ তো আজিও কৰিছোঁ আপোনালোকেও কৰিব তো এয়া আমি আহি পালোঁ ভেলিভিউখনৰ পৰা ব্ৰহ্মপুত্ৰখন চাবলৈ ইমান বেছি ধুনীয়া লাগে আৰু চাওকচোন মেঘবোৰ ইমান ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য কৰি তুলিছে তো আমি ভাবিছোঁ তাতে আজি ভালকৈ ফটো ক্লিক কৰিম কিন্তু আমাৰ বেছি বেয়া আমাৰ মানে আহিলোঁ আৰু মানে পুলিচে ক'লে যে আমি ওপৰত যাব নোৱাৰিম মানে চাগে কিবা প্ৰগ্ৰাম আছে ওপৰ ফালে ইয়াত কোন থাকে CM থাকে আৰু অঁ তো আমাক ইয়াতে ৰখিব দিয়া নাই কিন্তু ইয়াৰে নেচাৰেলটো চাওক না নেচাৰেল ৱাও ইমান বেছি ধুনীয়া ভাবিছিলোঁ ইয়াতে নামিম বুলি কিন্তু আৰু ইয়াতে ৰখিব নিদিয়ে যদি ইয়াৰ পৰা আমি ওলাই দিওঁ তো ইয়াৰে পিছত আমি ক'ত যাম তো আপোনালোকে চাই থাকক আৰু যিটোৰ ভয় কৰি আছিলোঁ সেইটোৱে হ'ল মানে ইয়াৰ চাওক ট্ৰাফিক ইমান বেছি বেয়া পাওঁ সেইটো কাৰণে মানে ডাঙৰ গাড়ী লৈ আহিব বহুত বেছি আনকমফৰ্টেবল ফিল কৰোঁ স্কুটি বা বাইকত হ'লে ভাল য'তে ত'তে ওলাই যাব পাৰি হয়নে হয় নিশ্চয় আৰু এই আমি আহি উঠি গ'লোঁ মালিগাঁও ব্ৰিজত বহুত দিনৰ পৰা আহিব খুজি আছিলোঁ বাট আজি উঠি গ'লোঁ ফাইনেলি আৰু ব্ৰিজখনৰ পৰা চাওক না ভিউটো ইমান বেছি ধুনীয়া লাগিছে তো আমি আমাৰ CM ছাৰক বহুত বেছি ধন্যবাদ যিহেতু তেওঁ আৰু লগতে যিমান মানুহে এই ব্ৰিজখনলৈ কাম কৰিছে সকলোকে ধন্যবাদ তেওঁলোকৰ মানে প্ৰচেষ্টাত ইমান মানে বহুত দীঘল ন ব্ৰিজখন মানে বহুত কিবা নৰ্থ ইষ্টৰ মানে সকলোতকৈ দীঘল ব্ৰিজ হয় তো বহুত কষ্ট কৰিছে সকলোৱে তো বহুত বেছি ভাল লাগিছে আৰু এতিয়া আশা কৰোঁ যে মানে অকণমান ভিৰবোৰ কম হ'ব কাৰণ কিয় যেতিয়া এই ব্ৰিজখন মানে বনাই আছিলে ইমান বেছি মানে ভিৰ মানে দেখা গৈছিলে আৰু মানে ইফালে যাব বহুত বেছি অশান্তি হৈছিল তো এতিয়া ফাইনেলি হৈ গ'ল তো ভাবোঁ যে কিছু হ'লেও সকাহ হ'ব তো সকলোকে ধন্যবাদ আৰু এতিয়া আমি গৈ আছোঁ ক'ত গৈ আছোঁ আপোনালোকক নকওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাবই তো ব'লক যাওঁগে কি ক'ম আৰু এতিয়া মানে তাতেও সেই ছেইম ওপৰত যাব নিদিলে বন্ধ আছিলে আৰু এতিয়া ইয়াতেও ছেইম মানে ৰ'দৰ কিবা কাম চলি আছে তো সেইটো কাৰণে ভিতৰত সোমাব দিয়া নাই তো মানে মনটো একদম বেয়া লাগি গৈছে ইমান দূৰৰ পৰা আহিছোঁ চাবৰ কাৰণে মানে মই ৰাস্তাটো দেখা নাছিলোঁ সকলোৱে কৈ থাকে বহুত ধুনীয়া তো ভাবিছিলোঁ তাত যাম ভিডিঅ' বনাম বা ফটো উঠিম কিন্তু যোৱা নহ'ল আহিম আৰু এদিন বাৰু তো এতিয়া আৰু মানে ক'ত যাম বুলি ক'ম বাট য'ত যাম দেখাই আছোঁ আপোনালোকক চাই থাকক তো আমি ফাৰ্ষ্ট লোকেশ্যনটোতো ৰাস্তাটো বন্ধ পালোঁ আৰু ছেকেণ্ড লোকেশ্যনতো আমি সেই মানে ৰাস্তা বন্ধই পালোঁ মানে ৰাস্তাবোৰ ঠিক কৰি আছে এতিয়া তো মানে অকণমান ছেড হৈছোঁ কাৰণ কিয় ভাবিছিলোঁ তাত মানে যিহেতু আজি ছানলাইটটো ইমান ধুনীয়াকৈ পৰি আছে তো তাত ফটো ক্লিক কৰিম বুলি ভাবিছিলোঁ একো নাই এতিয়া মাথাটো অকণমান ঠাণ্ডা কৰোঁ গাড়ীখন ৰখাইছে ক'ল্ড ড্ৰিংকছ আনিব গৈছে ক'ল্ড ড্ৰিংকছ খাওঁ তাৰপিছত আমি ভাবিছোঁ এঠাইত যাম আগতীয়াকৈ ইমান বেছি ভাবি লোৱা নাই কাৰণ কিয় আকৌ যদি নেক্সট সেইটো জেগাতো সেই ছেইম চিটুৱেশ্যন একেই হয় তো সেইটো কাৰণে আমি আৰু ঘৰৰ কাৰণে অকণমান বজাৰ কৰিবলগীয়া আছে তো বজাৰখিনি কৰোঁ আৰু
চ' যিহেতু মই ফাৰ্ষ্টতে কৈছিলোঁ যে কেফে আৰু ৰেষ্টুৰেণ্ট নাযাওঁ, কিন্তু গৈ আকৌ সেই কেফে আৰু ৰেষ্টুৰেণ্টতে আহিবলগীয়া হ'ল। তো মই মোৰ অৰ্ডাৰটো দি লওঁ, যিহেতু ভাবিছোঁ বাৰ্গাৰ খাম। বহুত দিনৰ পৰা ভাবি আছিলোঁ যে বাৰ্গাৰ কিঙত আহি কিনে বাৰ্গাৰ খাম। তো মই বাৰ্গাৰকে অৰ্ডাৰ দিছোঁ। তো এতিয়া আমি আহিলোঁ বাৰ্গাৰ কিঙত, মানে বহুত দিনৰ পৰা ভাবি আছিলোঁ বাৰ্গাৰ খাম বুলি ক'লোঁ। এতিয়া আমি আহিছোঁ বাৰ্গাৰ কিং। আমি আমাৰ অৰ্ডাৰটো তাতে দি দিছোঁ, সিহঁতে মানে মাতি দিব। তো আমি খাই লওঁ, তাৰপিছত ক'লৈ যাম আপোনালোকে দেখুৱাই আছোঁ। কম্বো এটা দিছিলোঁ, পেপচি, বাৰ্গাৰ, ফ্ৰেঞ্চ ফ্ৰাইজ আছিলে লগতে। তো আমি খাই লওঁ। তো আমি ওলাই দিলোঁ গাড়ীৰ পৰা, আৰু যিহেতু আমাৰ গাড়ী পাৰ্কিং কৰিছিলোঁ তললৈকে যাওঁ, গাড়ী দিব আৰু বজাৰখিনি কৰি মেলি আমি ওলাই দিওঁ আৰু ঘৰলৈ। তো আমি বাৰ্গাৰ কিঙৰ পৰা ওলাই দিলোঁ, আৰু এতিয়া অকণমান বজাৰ কৰিবলগীয়া আছে, ঘৰৰ কাৰণে সেইখিনি বজাৰ কৰিম আৰু ঘৰলৈকে যাওঁ। তো ভিডিঅ'টো যদি চাই